আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেইসকলৰ বাবে যিসকলে ইউটিউবত নতুনকৈ ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিছে বা কৰিম বুলি ভাবি আছে নিজে ভিডিঅ' বনাই পেলাই চাওক ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ হ'লে কেইটামান খুব প্ৰয়োজনীয় বস্তুৰ দৰকাৰ হয় আৰু সেইকেইটা বস্তুৰ ভিতৰত প্ৰথমটো হ'ল মোবাইল ফোন এটা ভাল মোবাইল ফোন বা কেমেৰা আৰু আজিকালি ধৰক ভাল মোবাইল ফোন বা কেমেৰা কোৱালিটি বুলি ক'লে প্ৰত্যেকটো ফোনৰ লগতে ধৰক এটা ভাল কেমেৰা পোৱা যায় কাৰণ আজিকালি ফোনবোৰত খুব এটা ভাল কেমেৰা ফেচিলিটি তাত দিয়া হয় এটা ভাল কোৱালিটি দিব পৰা কেমেৰা ফেচিলিটি আৰু লগতে কেমেৰা হ'লেও নহ'ব আৰু যেতিয়া আমি ভিডিঅ' শ্বুট কৰিম তাৰ পৰা আমি ভাল এটা অডিঅ' পাব লাগিব অৰ্থাৎ মই যিখিনি কথা কৈ আছোঁ সেই কথাখিনি আপোনালোকে ভালকৈ ক্লিয়াৰভাৱে শুনা পাব লাগিব তেতিয়াহে ধৰক ভিডিঅ'টোত আপোনালোকে চাই ভাল পাব বা আপোনাৰ ভিডিঅ' যোনে চাই তেওঁলোকে ভাল পাব সো এই ক্ষেত্ৰত আমাৰ যদি আমি ফোনৰ যিটো আমাৰ মাইক্ৰফোন থাকে অৰ্থাৎ ভিডিঅ' ফোনত ৰেকৰ্ডিং কৰি থাকোঁতে ফোনৰ থ্ৰুদি যিটো আমাৰ ভইচটো যায় সেইটোত বহুত ক্লিয়াৰিটি আপোনালোকে নাপাব মাতটো অলপ ফাটি যোৱাৰ নিচিনা হ'ব বা অস্পষ্ট হ'ব খুব কম আহে মাতটো তো সেইটোৰ কাৰণে আমাৰ কি হয় যেতিয়া আমি ফোনৰ মাইকৰ থ্ৰুদি আমি ভিডিঅ' বনাওঁ তেতিয়া আমাৰ চাউণ্ডটো ইমান ভাল নহয় বা ক্লিয়াৰ নহয় সো সেইটোৰ ওপৰত বেছ কৰি মই আজি ভিডিঅ'টো বনাইছোঁ তাতে বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মই কুলদীপ মোৰ চেনেলটোলৈ তো চাওক কথাটো এনেকুৱা যে আপোনালোকে যেতিয়া এটা চেনেল ষ্টাৰ্ট কৰিব বেছি পইচা তাত ইনভেষ্ট নকৰিব যদি আপোনালোকে ঘৰত শ্বুট কৰা ভিডিঅ' বনায় তেনেকুৱা বেছি ইনভেষ্ট নকৰিব কাৰণ চেনেলটো ষ্টাৰ্ট কৰিছে আপোনালোকে সো তাৰ বাবে আপোনালোকৰ দৰকাৰ হ'ব এটা মোবাইল ফোন বা কেমেৰা যিটো আপোনালোকৰ থাকেই মোবাইল ফোনটো লগতে তাৰ সমান্তৰালভাৱে দৰকাৰ হ'ব এডাল ভাল মাইক্ৰফোনৰ খুব কম খৰচত সো মই আজি আপোনালোকক সেই মাইক্ৰফোনটোৰ কথা ক'ম যোনটো মাইক্ৰফোন মই এইটো নিজে ইউজ কৰি আছোঁ এইটো ফোন ইমান বেয়াও নহয় আৰু ইমান ভালো নহয় এভাৰেজ এই মাইক্ৰফোনটো চাওক আৰু মাইক্ৰফোন ইউজ কৰি পেলাই মই আপোনালোকক ভিডিঅ'টো বনাই আছোঁ আৰু এতিয়া চাব মই ইয়াৰ কানেকশ্যনটো খুলি দিম ফোনৰ পৰা তেতিয়া চাউণ্ডটো কেনেকুৱা পায় আপোনালোকে চাওক তো এতিয়া আপোনালোকে যিখিনি মোৰ ভইচ শুনি আছে সেই ভইচটো এতিয়া চিধা শুনি আছে আপোনালোকৰ ফোনৰ যিটো মাইক্ৰফোন থাকে ইনবিল্ট তো সেইটোৰ থ্ৰুদি শুনি আছে এয়া চাওক মই মাইক্ৰফোনটো ডিটাচ কৰি দিলোঁ আৰু এতিয়া চাগে ফোনৰ থ্ৰুদি যোৱাৰ কাৰণে আপোনালোকে ভালকৈ শুনা পোৱা নাই ভইচটো ইমান ক্লিয়াৰ অহা নাই এতিয়া ভইচটো গৈ আছে উইদাউট দিছ মাইক্ৰফোন আৰু এতিয়া মই চাব ইয়াত লগাই দিছোঁ এডাল এতিয়া যিটো ভইচ শুনি আছে আপোনালোকে সেইটো এই মাইকডালৰ থ্ৰুদি মই আশা কৰোঁ যে এটা ভাল কোৱালিটিত ভইচটো গৈ আছে আৰু এটা স্পষ্টভাৱে কিন্তু এই মাইক্ৰফোনডালৰ এটা ভাল দিশো আছে এটা বেয়া দিশো আছে তো ভাল দিশটোতো মই কৈছোঁ ধৰক ভইচটো ক্লিয়াৰ হয় আৰু এই মাইক্ৰফোনটোৰ দাম মাত্ৰ 200 টকা লকডাউনৰ আগত 200 টকা আছিলে এতিয়া হয়তো 20-30 টকা বাঢ়িব পাৰে বা 230 টকা 40 টকা ধৰি লওক এতিয়া চাওক এই মাইক্ৰফোনডালৰ বেয়াটো হ'ল যে ইয়াৰ নইজ কেঞ্চেলেশ্যনটো একেবাৰে নাই বাহিৰত হুলস্থুল হৈ আছে সেইটো আপোনালোকে ধৰক শুনিছে মিস্ত্ৰীয়ে কাম কৰিছে ওচৰত বেলেগ ঘৰত তো সেই চাউণ্ডটো ই কেপচাৰ কৰি লৈছে চ' ইয়াৰ মানে নইজ কেঞ্চেলেশ্যনটো একেবাৰে ভাল নহয় বুলি ক'লেও ভুল নহয় আৰু চাব মই ফেনৰ ছুইচটো দিয়াৰ লগে লগে ফেনখন যেতিয়া ঘূৰিব ফেনৰ চাউণ্ডটো অকণমান আহে কিন্তু হৈ যায় খুব এটা বেয়াও নহয় ভালো নহয় অলপ 200 টকাত যিহেতু বেছি বাজেটো নহয় গতিকে আপোনালোকে এইটোতো চলাব পাৰিব আৰু যদি আপোনালোকে এইটোত বাহিৰত যদি আপোনালোকে ভ্লগ কৰে অৰ্থাৎ ভ্লগিং যদি ভিডিঅ' বনায় অৰ্থাৎ ধৰক ৰাস্তাত ভিডিঅ' শ্বুট কৰিবৰ কাৰণে এইটো মাইক হয়নে নহয় যদি চাব বিচাৰে তেতিয়া স্ক্ৰীণত চাওক মই এটা ভিডিঅ' প্লে কৰা দেখাই দিছোঁ মোৰ এইটো ভ্লগিং আমি ইয়াত ঘূৰি আছোঁ কপিলী নদীৰ পাৰে আমাৰ কাষত কপিলী নদী আছে চাওক এখন কপিলী নদী ভ্লগিং চেনেল হয় সেইটো মোৰ ভ্লগিং চেনেলৰ ভিডিঅ' হয় ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া থাকিব আপোনালোকে যিসকলে সেইটো চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাওক এই ভিডিঅ'টো যোনটো প্লে হৈ আছে সেই প্লে হোৱা ভিডিঅ'টো বাহিৰত শ্বুট কৰা হয় ভ্লগিঙৰ এই মাইকটো থ্ৰুদিয়ে কৰিছিলোঁ নইজ বহুত আহে খালি সেইটোৰ কাৰণে মই এইটো ভ্লগিঙৰ কাৰণে আপোনালোকক ৰিকমেণ্ড নকৰোঁ কিন্তু যদি আপোনালোকে ভিডিঅ'টো শ্বুট কৰিছে বা কিবা ধৰক ভিতৰৰ ভিডিঅ' শ্বুট কৰিছে ধৰক বনোৱা বস্তু দেখাইছে কিবা এনেকুৱা সৰু মানে ভিতৰৰ কাৰণে ইনড'ৰ শ্বুট কৰিছে চ' সেইটোৰ কাৰণে কিন্তু ভাল হয় এইটো বেয়া নহয় কাৰণ খুব কম খৰচত এটা ভাল মাইক বুলি ক'ব পাৰি আৰু এই মাইকডাল যেতিয়া আপোনালোকে ৰিচিভ কৰিব তেতিয়াহ'লে এনেকুৱা এটা কভাৰত আছিলে মানে মোৰতো আছিলে আপোনালোকেও যদি এইটো ছেইম পিচ এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে হয়তো পাব এনেকুৱা ইয়াৰ ভিতৰত মাইকটো থাকে ত' মই দেখাই দিছোঁ চাব চাওক এইডালে হ'ল আমাৰ মাইক্ৰফোনডাল যোনটো মাইক মই ইউজ কৰি আছোঁ বৰ্তমান এইটো খুব কম বাজেটৰ মাইক হয়তো 230 টকা নে 220 তেনেকুৱা লৈছিলে
ডেলিভাৰী চাৰ্জটো মিলাই পেলাই। তো আপোনালোকেও এইটো তেনেকৈ এপ্লাই কৰিব। মই ফ্লিপকাৰ্টৰ পৰা মানে অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকেও ফ্লিপকাৰ্টত পাব বা এমাজনতো পাব। এইডালে হয় সেইডাল যোনডালৰ থ্ৰুদি মই ভিডিঅ'বোৰ বনাই আছোঁ। আৰু যদি ভাবে যে না এইটো ইউজ নকৰোঁ, বেলেগ কিবা মাইক দৰকাৰ হয়, জানিব বিচাৰিছে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, কমেণ্ট কৰি পেলাই। চ' কেইটামান মাইক আছে তেনেকুৱা ভাল ভাল মাইক মই ৰিকমেণ্ড কৰি দিম, আপোনালোকে সেইকেইটা ল'ব পাৰিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই বন্ধুসকল, লগাই লৈছোঁ। অ'কে, তে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে, যদি ইনফৰ্মেটিভ বুলি ভাবিলে, তেন্তে লাইক কৰি দিব। আৰু যিসকলে চেনেলটোত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ব্লগিং চেনেল এটা আছে, মোৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত, কুলদীপ চৌধুৰী ব্লগছ বুলি, বা স্ক্ৰীণৰ চেলো দেখিব। ছাবস্ক্ৰাইব কৰি ল'ব, সেইটো লগ পাই থাকিম সকলোকে। আৰু অলপ চৰ্দি লগা আৰম্ভ কৰিছে বাৰু, যি নহওক লগ পাম সকলোকে আকৌ অতি সোনকালে বেলেগ এটা ভিডিঅ'। থেংক ইউ।